৬৭ লাখ টকা উদ্ধাৰ আৰক্ষীৰ তালাচীত উদ্ধাৰ এই ধন হেলেম আৰক্ষীয়ে উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ ধন বিশ্বনাথ জিলাৰ গহপুৰৰ হেলেম আৰক্ষীয়ে তালাচী চলোৱা কালত উদ্ধাৰ হৈছে আজি এই নগদ ৬৭ লাখ টকা গহপুৰৰ বুৰৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান চলাই থকাৰ সময়ত আজি পুৱাৰ ভাগত এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ এই নগদ ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে অৰুণাচলৰ ইটানগৰৰ পৰা গুৱাহাটীলৈ বুলি গৈ থকা অৱস্থাত AR01K 8909 নম্বৰৰ ৰেনল্ড ডাষ্টাৰ গাড়ীখন হেলেম আৰক্ষীয়ে তালাচী চলায় তালাচী চলোৱা কালত ৬৭,৬৯,১০০ টকা উদ্ধাৰ কৰাৰ লগতে ৰাজস্থানৰ বাসুদেৱ পাৰিক আৰু কমল কুমাৰ নামৰ লোক দুজনক কৰায়ত্ব কৰে বৈধ নথিপত্ৰ দাখিল কৰিব নোৱাৰাৰ বাবে আৰক্ষীয়ে ধনখিনি জব্দ কৰাৰ লগতে বাসুদেৱ আৰু কমলক আটক কৰি আয়কৰ বিভাগৰ হাতত চমজাই দিছে কিহৰ বাবে এনেদৰে নগদ পৰিমাণৰ ধন সৰবৰাহ কৰিছিল ইয়াকে লৈ বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আজি ৰাতিপুৱা নৰ্মেল ৰুটিন নাকা চেকিং কৰি থাকোঁতে আমি এটা গাড়ী ইণ্টাৰচেপ্ট কৰিলোঁ ৰেনল্ড ডাষ্টাৰ তাৰপিছত আমি চেক কৰোঁতে আমি দেখা পালোঁ তাতে কলা কলা টোপোলাত পইচা আছে আমি সুধোঁতে তেখেতে ভালকৈ আমাক উত্তৰ দিব পৰা নাই কাৰণে আমি লগে লগে তেখেতসকলক গাড়ীসহ থানালৈকে লৈ আহিলোঁ থানাত আনি পেলাই আমি তাৰপিছত চিনিয়ৰক জনালোঁ তাৰপিছত একৰ্ডিংলি আমি এজুকেটিভ মেজিষ্ট্ৰেট তেখেতে আহিছে CDSP গোপৰো আহিছে ময়ো আহিলোঁ চাৰিআলিৰ পৰা তাৰপিছত আমি ইয়াতে চেক কৰিলোঁ চেক কৰোঁতে তাৰপিছত আমি যেতিয়া কাউণ্ট কৰিলোঁ আমি এমাউণ্ট পালোঁ 67,69,100 ৰুপিজ তেখেতে এতিয়া প্ৰিলিমিনাৰী এনকুৱাৰী কোৱা মতে তেখেতসকলে অৰুণাচল প্ৰদেশ ইটানগৰৰ পৰা আহিছে বুলি কৈছে গুৱাহাটীলৈ গৈ আছে এতিয়া আপোনাক মই কৈ দিব নোৱাৰিম বস্তুটো এনেকুৱা ইনভেষ্টিগেশ্যন চলিবতো সেইকাৰণে একৰ্ডিংলি আমি ইয়াক ইনকাম টেক্সকো আমি জনালোঁ তেখেতসকলে ইয়াত আহি আছে তেখেতসকলে কনফাৰ্ম কৰিব যে এইটো বস্তুটো ক'ৰ পৰা আহিছে আহে নে তেখেতসকলে চাব আমি এতিয়া একো ক'ব নোৱাৰিম কেতিয়া